হাই ফ্ৰেণ্ডছ, মই পাহিয়ে আপোনালোকক সকলোকে আমাৰ জ্ঞাননগৰ অসমীয়া ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকৰ সকলোৰে ভাল। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে কেইটামান সাঁতুৰ লৈ আহিছোঁ। আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকৰ চাই ভাল লাগিব। তো ফ্ৰেণ্ডছ ব্লগ পলম নকৰাকৈ আমাৰ আজি সাঁতুৰ কেইটাৰ ফালে আগবাঢ়ো। আমাৰ আজি প্ৰথম সাঁথৰ। ৰ'দ দেখি ওলাই আহো, চাহ দেখি সোমাই যাওঁ। যেতিয়া বতাহে মোক স্পৰ্শ কৰে মই আনন্দিত হওঁ। কি বাৰু? উত্তৰটো কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, উত্তৰটো হ'ব ঘামপানী। আমাৰ আজি দ্বিতীয় সাঁথৰ। দুজন ধুনীয়া ল'ৰা, দুয়োটা একে ধৰণৰ। ইজনে যদি হেৰাই যায়, জনৰ কোনো কামেই নাই। কি বাৰু? উত্তৰটো কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব জোতা। আমাৰ আজি তৃতীয় সাঁথৰ। চুই চালে জাপ খাই কোন? উত্তৰটো কমেণ্ট কৰি জনাব। আপোনালোকৰ সময় কিন্তু আৰম্ভ হৈছে। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব নীলা জীৱন। আমাৰ আজি চতুৰ্থ সাঁথৰ। কলা কলা মাক, ৰঙা ৰঙা পুতেক, যিফালে যায় মাক সেইফালে যায় পুতেক। কি বাৰু? উত্তৰটো কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব ৰেলগাড়ী। আপুনিনো কি ভাবিছিল? কমেণ্ট কৰি জনাব। আমাৰ আজি পঞ্চম সাঁথৰ। অমলৰ দেউতাকৰ 5জন ল'ৰা, তাৰে 4জনৰ নাম হ'ল, প্ৰথমজনৰ নাম হ'ল ৰাজু, দ্বিতীয়জনৰ নাম হ'ল ৰবীন, তৃতীয়জনৰ নাম হ'ল মাধৱ আৰু চতুৰ্থজনৰ নাম হ'ল বিজয়। এতিয়া আপোনালোকে কওকচোন পঞ্চমজনৰ নামনো কি হ'ব? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব অমল। ফ্ৰেণ্ডছ, মই ইয়াৰ উত্তৰটো আগতেই কৈ দিছোঁ, কাৰণ অমলৰ দেউতাকৰ 5জন ল'ৰা আছে, তাৰে 4জনৰ নাম তলত দিয়া আছে আৰু পঞ্চমজনৰ নাম হ'ব অমল। আমাৰ আজি ষষ্ঠম সাঁথৰ। এটা গুহাত 32টা চোৰ, দিনটো কৰে কাম, ৰাতিটো কৰে আৰাম। কোৱাচোন ভাই, মইনো কোন? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰ যদি আপুনি জানে তেন্তে সোনকালে কমেণ্টত গৈ আমাক কমেণ্ট কৰি জনাই দিয়ক। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব মানুহৰ দাঁত। আমাৰ আজি সপ্তম সাঁথৰ। পঢ়িবলৈ আৰু লিখিবলৈ মই কামত আহোঁ, কিন্তু মই কলমো নহয় আৰু কাগজো নহয়। তেন্তে কোৱাচোন বাৰু মইনো কোন? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব চশমা। আমাৰ আজি শেষৰ তথা অন্তিম সাঁথৰটো হ'ল, সেইটোনো কি বস্তু যিটো আমি কেঁচাতে পাচলি আৰু পকিলে ফল হিচাপে খাওঁ? আকৌ এবাৰ কৈছোঁ, সেইটোনো কি বস্তু যিটো আমি কেঁচাতে পাচলি আৰু পকিলে ফল হিচাপে খাওঁ? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব মাটি কঁঠাল। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানখিনিয়ে আছিল। ভিডিঅ'বোৰ ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ফ্ৰেণ্ডছ। জয় আই, জয় অসম।